against these of Asari Kolita and welcome back to my YouTube channel Basic Vlogs আৰু দুপৰীয়া বাজিছে কেইটা 4:30 বাজিল নেকি আৰু মই ডেকাথন আহি পালো এটা কাম কৰক আপোনালোকে এটা কাম কৰক এই ডেকাথনলৈকে যে আহিলো এটা কাম কৰক আপোনাৰ ঘৰৰ পৰা একবাৰ চাওক কাৰণ ভিডিওটো ঘৰৰ পৰা আৰম্ভ হৈছে তাৰ পিছত আহি কেনে এটা লগ পাই আছো হেল্ল মাইক 1 2 3 চেক হেল্ল মাইক চেক কৰিব লগা হয় আৰু এতিয়া টাইম হৈছে ৰাতিপুৱাৰ 11:12 মানে অলপ পিছত দুপৰীয়া হ'ব 12টা বজালৈকে দুপৰীয়া হৈ যাব আৰু এতিয়া অলপমান ওলাই যাওঁ ঘৰৰ পৰা অলপ তেলটো ভৰাই ল এটা দেখোন মানুহ নাই হেতুত মানুহ আছে তেলটো ভৰাই ল'ব লাগিব তেল নাই মানে মাত্ৰ এডাল বাৰ আছে $515 তেল ভৰাইছোঁ আৰু সোমাইছে 6 লিটাৰ 6 ml আৰু তেলৰ দাম চলি আছে 85.01 তেল ভৰাইছিলোঁ সেই আমি যে টিহু গৈছিলোঁ আপোনালোকে নিশ্চয় ভিডিঅ'টো চাইছে সেই টিহুৰ ভিডিঅ'টো টিহুত যে গৈছিলোঁ বিকাশ আৰু মই সেই তাৰে আগতে তেল ভৰোৱা আছিল আৰু তেতিয়া টিহু গ'লোঁ টিহু আপ ডাউন মাৰিলোঁ আৰু গুৱাহাটীতো বহুতবাৰ চলোৱা গ'ল আৰু আছিল তেল মাত্ৰ এডাল ভাৰ চব তেল ভৰাই ল'লোঁ কাৰণ কেতিয়াবা কি হয় এমাৰ্জেঞ্চিত কেতিয়াবা তেল লগা হৈ যায় ন অকস্মাত ক'ৰবাত তেল দিব বন্ধ কৰি দিব পাৰে ভৰসা নাই গ্লাভছযোৰ আছিল বোলো পিন্ধি লওঁ যিহেতু ইমান ৰ'দ দিছে হাত চাত এনে অলৰেডি ক'লা পৰিছে বাইক চলোতে ৰ'দত পিন্ধি লওঁ পাহৰি গৈছিলোঁ মানে চিটৰ তলতে থাকে মোৰ গ্লাভছ টেনশ্যন নাই অ'কে চলো অ'কে এতিয়া মই গৈ আছোঁ ডেকাথলন আমাৰ আজাৰাত এখন দোকান আছে স্পৰ্টছৰ দোকান হয় মানে বেছিভাগ মানে চব স্পৰ্টছৰ বস্তু পায় আৰু নৰ্থ ইষ্টৰ ভিতৰত চাগে সকলোতকৈ ডাঙৰ স্পৰ্টছৰ দোকান যদি মই ভুল নহয় কোৱাতে যদি মই ভুল হোৱা নাই নৰ্থ ইষ্টৰ ভিতৰত সকলোতকৈ ডাঙৰ ডেকাথলন তাতে গৈ আছোঁ দুটামান বস্তু চাব লগা আছে মই চাই লওঁ ৰেইনকোট মোৰ নাই মানে আছে মানে ফুটা হৈ গৈছে চ' যিহেতু মই লৱাৰ আছাম যোৱা নহ'ল আপাৰ আছাম যাম ত' তাৰে কাৰণে মই কিছুমান বস্তু কিনিব লাগিব এতিয়া চাই লওঁ দাম কেনেকুৱা হয় কি হয় বস্তুবোৰ চাই লওঁ গৈ কিনে এটা যাই কিনে এতিয়া চাম মই আৰু এয়া আহি পালোঁ মই গড়চুকৰ পৰা মানে এটা চাৰিআলি পইণ্টৰ পৰা লেফ্ট ছাইড ল'ব লাগিব মই আৰু ইয়াতে বিৰাট যামচোন বাপৰে বাপ দেখিছেনে মানুহটোক এয়া দেখিছেনে এয়া হাতত যে লৈ আছে এয়া বুট আছে এয়া বুট চুটে শুকান বুট বাদাম চকলেট আগতে যেতিয়া সৰু আছিলোঁ সৰু থাকোঁতে আমি মামাহঁতৰ ঘৰত যেতিয়া যাওঁ ন মই এইপিনে আপোনাৰ নলবাৰী চাইডে যেতিয়া যাওঁ আগতে মানে এইবোৰ বহুত আছিল বাছত উঠি আহি কিনে এইবোৰ তামোল এইবোৰ চাবচোন তামোল চকলেট বাদাম লাগে নেকি এনেকৈ কৈ যে উঠি আহে আগতে এতিয়াও আছে এইবিলাক চব এতিয়া সেইবোৰ কথা কেতিয়াবা মনত পৰে মোৰ বোলো সৰু থাকোঁতে এনেকুৱা এইবোৰ আছিল আজিকালি অলপ কমি গৈছে তো সেইবোৰ কথা বহুত মনত পৰে আৰু এইটো চাৰিআলি হয় এইটো গড়চুকৰ এতিয়া মই ইপিন্ধি এনেকৈ এইটো ৰাস্তাতে এনেকৈ লেফ্ট যাম ইপিনে জালুকবাৰী হৈ যাব পাৰি কিন্তু জালুকবাৰী হৈ মই নাযাওঁ কাৰণ বহুত দূৰ পৰে ৰাস্তাবোৰ ভাঙি চিঙি নায়েই দেখা নাই এইবোৰ ক'ত ৰাস্তাৰ মাজত নদী হৈ গৈছে ক'ত নদী পুখুৰী হৈ গৈছে কি ক'ব আৰু এইবিলাক কাৰণ এইটো দীপৰ বিলৰ ৰাস্তাটো পিনে এনেই ৰাস্তা ভালে আছিল আগতে মানে এতিয়া কি হৈছে এইবোৰ ট্ৰাক আহি আছে এয়া ট্ৰাকবোৰ মানে আহি ৰাস্তা বেয়া হয় আৰু এতিয়া আমোলৰ গুদাম চুদাম কিবা কিবি আছে দিলে কাটি দি আৰু কি হয় এয়াৰপৰ্টৰ পৰা মানে গুৱাহাটী চিটিৰ ভিতৰলৈকে যোনবোৰ উবেৰ আহে বা টেক্সি আহে চব মানে ইফালেদি আহে শ্বৰ্টকাট মাৰি দিয়ে জালুকবাৰী আহিলে মানে অলপমান দূৰ হৈ যায় তো ইফালেদি আহি কিনে শ্বৰ্টকাট মাৰে মানে চ' গাড়ী অহা যোৱা বেছি হৈছে আগতকৈ চ' সেইটো কাৰণে মানে ৰাস্তাটো অলপ বেয়া হ'ব ধৰিছে অল ৰাইট বিজিকেন্স পাই গ'লোঁ দীপৰ বিল ৰেল লাইন গেট আৰু ইয়াতে হৈছে এলিফেণ্ট কৰিডৰ মানে হাতী অহা যোৱা কৰে পূৰা ৰ'দ দিছে দেই একদম ফাটি যোৱা ৰ'দ দিছে আৰু লাগিছে মোৰ পানীৰ পিয়াহ আৰু এইবিলাক মাছ এই মানুহ মাছ মাৰে ইয়াতে দীপৰ বিলৰ মাছ আনি কি ইয়াতে বিক্ৰী কৰে আৰু মোৰ লাগিছে পানী পিয়াহ চ' পানীটো আনিছোঁ কিন্তু মই ডাব এটা খাব মন গৈ আছে ডাব ইয়াতে থাকি গ'ল আগত আছে নেকি চাই লওঁ এটা দি দিয়ক
আছোঁ দীপৰ বিলত আহি কিনে পানী বেয়া লাগিল সেইকাৰণে এটা ডাব খাই দিলোঁ ডাবটো খালোঁ আৰু নাৰিকল হৈছে নাৰিকলখিনি বান্ধি লৈ যাম ঘৰত খাম পিছত গধূলি হ'লে ঘৰত খাম আৰু এতিয়া যাম ডেকাথলন পানী এনেই পইচা পাতি দি লওঁ চলো হৈ গ'ল ডাব চাব খোৱা পানী হৈ গ'ল আৰু সেই দাদাজন যে আছিল সেই যোনে মানে দোকানীটো সেই দোকানীটোক বোলে হাতীয়ে খুন্দাইছিল হা হাতীয়ে খুন্দোৱাৰ কাৰণে তাৰ বুকুত মানে এই হেৰি এটা প্লাষ্টাৰ কৰি থৈ দিছে মই পাৰিলে দেখালোঁ হয় আপোনালোকৰ মানুহজন মানে কাষ্টমাৰ বহুত আহি গ'ল সেইকাৰণে আৰু পিছত নক'লোঁ বোলো চাৰ্টটো খুলি দেখাই দিয়ক বুলি এই বুকুৰ মানে বুকুখিনিত পূৰা মানে হেৰি এক্সৰে কৰি প্লাষ্টাৰ কৰি থৈ দিয়া আছে এই হাতী চাতী আহি থাকে চ' হাতীৰ আগত পৰিছিল নেকি নে হাতী খেদিছিলে চ' হাতীয়ে মানে আঘাত দিয়া বুলি কৈছে বুকুৰ এইখিনিত মানে পূৰা হেৰি প্লাষ্টাৰ কৰি থৈ দিয়া আছে বুকুখন ভাগ্য ভাল ৰেল গেটটো খোলা আছে ট্ৰেইন চেইন নেথাকিলে ৰখিব লাগিল হয় বহুত টান আৰু যিহে ৰ'দ সিজি গ'লোঁ হয় ইয়াতে দাদা সোনকালে যাওক এই ৰিক্সা দাদা গাড়ীখন য'তহে পাৰ্কিং কৰিম বাইকখন একদম পুৰি চেচ হৈ থাকিব পাই গ'লোঁ মাল্টি স্পৰ্ট প্লে গ্ৰাউণ্ড ডেকাথলন আৰু বাইকখন ক'ত থওঁ ইয়াতে লগাই দিওঁ আৰু মই যোনটো বেগ কিনিছিলোঁ মই পিঠিত লোৱা এইটো হৈছে সৰু বেগটো যোনটো মই লৈ আছোঁ আৰু সেইটো জেগাত এইটো কালাৰ বেছি ভাল লাগিছে কিন্তু এইটো অলপমান দামটো বেছি হয় চাই লওঁ কিমান দাম অলমষ্ট 1000 টকা আৰু মেইন কথা মোক এতিয়া লাগে ৰেইনকোট বিচাৰি আছোঁ কেনেকুৱা ধৰণৰ ৰেইনকোট আৰু চাওঁ কি বস্তু পাওঁ ইয়াতে এইবোৰ দেখিছোঁ ৰেলিংবোৰ চাইকেল থাকে চাইকেল খালী হৈ আছে ৰেইনকোট কিছুমান বিচাৰি পাইছোঁ এইবোৰ এটা ৰেইনকোটে হয় এইবিলাক এতিয়া চাই লওঁ কি হয় কেনেকুৱা কি পেন চেন চেক কৰি চাব লাগিব গোটেইখিনি বস্তু চাম মানে চেক কৰি কিনে অ'কে ৰেইনকোট চাই আছোঁ কিন্তু এইটো এটা ৰেইনকোট পাইছোঁ মানে এইটো কিমান ডাবল এক্সেল ডাঙৰ চাইজ হয় এইটো মানে মোক কেনেকুৱা লাগে যাতে বেগটো থাকে লেপটপ বেগটো থাকে জানে গম পায় বহুত ডাঙৰ লেপটপ বেগৰ ওপৰত যাতে মই আকৌ মানুহটো ঢাকা যাওঁ নহ'লে উল্টাকৈ বেগৰ কাৰণে বেলেগকৈ কভাৰ এটা ল'ব লগা হয় চ' এইটো এটা টাইল এলাও নাই চ' টাইল থাকিলে মই কিনি চালোঁ হয় কিন্তু এতিয়া চাওঁ কি হয় মই ভাবি আছোঁ চিন্তা কৰি আছোঁ মানে তো হ'বনে নহয় ফাটিবনে নাফাটে কাৰণ দেখাততো বহুত ডাঙৰ লাগিছে কিন্তু আৰু তলৰ পেনটো এক্সট্ৰাকৈ কিনিব লাগিব এইটোৰ একচুৱেলি দাম হৈছে 499 এই লিখা আছে ওপৰত 499 মানে ব্লুটোৰ আৰু ব্লেকটোৰ দাম বেলেগ ব্লেকটোৰ দাম হৈছে 3000 টকা এইটো মানে অলপমান বেছি কোৱালিটিটো বেছি ডাঠ আৰু মানে বেছি মোটা হয় মানে এইটো বেছি হেভি ৰিনৰ কাৰণে মানে যাতে শিল বৰষুণ আহিলেও মানে আপোনাৰ বাচিব পাৰিব এনেকুৱা টাইপৰ কোৱালিটি বহুত ভাল হয় এতিয়া মই চাই আছোঁ এইটো বাইকৰ বা চাইকেলৰ কাৰণে মানে এইটো ভাল হ'ব লাগে চাইকেলটো নচলে বাইকত লাগে মোক মেইনলি তাতে বৰষুণত আৰু মেইন কথা হৈছে চিলাই এনে আগে পিছে যোনবোৰ মই ৰেইনকোট কিনিছিলোঁ সেইবোৰত মানে অলপমান মানে এই জইনবোৰ মানে চিৰি যায় চ' এইটো ভাবি আছোঁ কি কৰা যায় এই ট্ৰিপল এক্সেল চাই আছে নে চাব লাগিব ট্ৰিপল এক্সেল যদি চাই আছে মজা হ'লে কিন্তু ডাবল এক্সেলটো চাওঁ কি হয় কি নহয় মানে এতিয়া কি হৈছে মোৰ লেপটপটো থাকি গ'লে হৈ যাব মোৰ মানে যোনটো মই লেপটপ যে পিছফালে লওঁ লেপটপটো আৰু মোৰ বডিটো থাকা গ'লে হৈ যাব বাকী কাপোৰ কানি মই এনেও এক্সট্ৰা বেগ এটা মানে পিছফালে বান্ধি ল'ম মানে ক'ৰবাত গ'লেও আৰু ইপিনে আৰু বহুত কিবাকিবি আছে এইকেইটা এটা ৰেইনকোট আছে এইটোৰ দাম হৈছে 600 ৰুপিজ এই ওপৰৰ এইটো এতিয়া এইটোৰ বা কেনেকুৱা ধৰণৰ চাইজ বা আছেনে নাই এতিয়া সেইটো চাব লাগিব এইবোৰ হৈছে ৱাটাৰপ্ৰুফ শ্বুজ এনে বুট হয় ৰাইডিঙতো ইউজ কৰিব পাৰে আপোনালোকে আৰু মোৰ যোনটো বুট আছিল এইটো ৱাইল্ড ক্ৰাফ্টৰ বুট আছিল আজি পিন্ধি অহা নাই এইটো বেলেগ কথা কিন্তু পিছত আকৌ বুট লগা হ'লে মই ইয়াৰ পৰাই লৈ যাম এইবোৰ বুট ভাল হয় আৰু এটা বুটৰ কালেকশ্যন আছে ইয়াতে কোনটো চাইডে আছে মই ক'ব নোৱাৰোঁ অলপমান অৰেঞ্জ কালাৰ টাইপৰ আছিল মানে এনেকুৱা টাইপৰে খালি লেয়াৰবোৰ মানে এইবোৰ অৰেঞ্জ কালাৰ আছিল কিন্তু ইয়াতে দেখাত মই পোৱা নাই এইকেইযোৰ আৰু বেছি ভাল লাগিছে এইকেইযোৰ বুটবোৰ চাওক কি মজা বাইকত পিন্ধিবৰ কাৰণে বঢ়িয়া টেনশ্যনে নাই কিমান প্ৰাইচ দেখা আছে এইটো হৈছে আপোনাৰ 5000 অ'কে ডাবল এক্সেল চাইজটো ট্ৰাই কৰি চালোঁ কিন্তু এতিয়া কনফিউজন হৈছে লেপটপ বেগ সোমাবলৈ নাই সেইকাৰণে মই পেণ্ট নাই এইফালে পেণ্টো নাই তো মই সেনেকৈ কিনি লৈ নাযাওঁ আৰু তাতে যাই কিনে যদি আকৌ বেগ চেগ পিন্ধি কিনে ট্ৰাইল কৰিব নিদিয়ে তো ঘৰত গৈ কিনে যদি আকৌ বেগ চেগ নোসোমায় তো প্ৰব্লেম হৈ যাব সেইকাৰণে নিনিও ৰেইনকোটটো নিয়া নহ'ব আৰু পেণ্টো নাই পেণ্টটো খালী তো যিহেতু ৰেইনকোটটো কেঞ্চেল কৰিলোঁ এতিয়া মই ড্ৰাই ফিট চাব লাগিব মানে ফুল শ্লিভ ড্ৰাই ফিট যদি পাওঁ ভাল তেতিয়াহ'লে লৈ যাম আৰু
ৰেইনকোটটো কেঞ্চেল। আৰু এইখন চাগে ডেকাথনৰ ভিতৰত সকলোতকৈ দামী চাইকেল আৰু দাম চাওক অলমষ্ট 90,000 টকা দাম এইখনৰ, 1 টকা কম মাত্ৰ। আৰু চাইকেলখন চাওক, এখন দেখাটো ভাল। ড্ৰাই ফিটো চাই আছোঁ 2-এটাকৈ, কিন্তু ড্ৰাই ফিটবোৰ কিয় পচন্দ লগা ড্ৰাই ফিট নহয়। আৰু যোনবোৰ চাই আছোঁ লাগাতকৈ বহুত বেছি দাম, 1000-1200 বাপৰে বহুত দাম, মানে 700-600 ভিতৰত মানে নাই। আৰু যোনকেইটা আছে সেইকেইটা হাফ। আৰু তাকে চাই আছোঁ, মানে এনেই গ'ল আজি অহাটো। আহিছিলোঁ অল আছাম ৰাইডৰ কাৰণে, বজাৰ কৰিবৰ কাৰণে, যোনকেইটা ভাবি আহিছিলোঁ সেইকেইটা নহ'ল। এতিয়া চাওঁ আৰু কিবা ল'ব লগা বস্তু আৰু কিবা চাই আছোঁ ঘূৰি ঘূৰি। বাপৰে বাপ কি ৰ'দ দিছে। কিনা নহ'ল, ৰেইনকোটো কিনা নহ'ল, ড্ৰাই ফিটো কিনা নহ'ল। এই ড্ৰাই ফিট কিনিব লাগিব কেতিয়াবা, আপোনাৰ বিবোৰৰ চাইডে গ'লে সেইটোতে কিনিব লাগিব। ৰেইনকোটটো বেলেগত কিনিম বুলি ভাবিছোঁ, যিহেতু ইয়াতে পেণ্টটো নাই। আৰু XXL লাগিছে, XXL নে XXL আছে। মই ৰিক্স নল'লোঁ, কাৰণ পিছফালে বেগ ল'ম, XXLত অলপমান মানে টাইট হ'ব, সেইকাৰণে নল'লোৱে মই। ঘৰ আহি পালোঁ, আৰু ঘৰত আহি কিনে পাকাত বহি ল'ম এতিয়া। পানী মানে মই ঘটি এইটো সৰুৰ পৰা খাই আহিছোঁ, এইটো ঘটি পানী। আৰু এইপিনে আছে এই মাছৰ পেটু দি বনোৱা ভাত, আৰু এয়া আছে অমিতা দি বনোৱা মাছ, এই ভকুৱা মাছ কিনিছোঁ ৰাতিপুৱা, আৰু এইফালে ভাত। এতিয়া খাওঁ। আজিৰ এই ভিডিঅ'টো এটা শেষ কৰোঁ। যদি ভিডিঅ' চাই ভাল পায় লাইক কৰিব, নতুন ছাবস্ক্ৰাইব কৰিব। লগ পাম বেলেগ এদিন বেলেগ এটা ব্লগত। আৰু কমেণ্টটো জনাব, মই এনে নকওঁ কমেণ্ট কৰিবৰ কাৰণে, কমেণ্টত জনাব। আৰু নতুন ছাবস্ক্ৰাইব কৰিব। নিজৰ বিজেকে চাইনিং আউট।